বিশেষ বস্তু আপোনালোক মানে আজি দেখাম মই বন্ধু বান্ধৱীসকল আপোনালোকে চাগে আন্ধাৰ দেখিছে নাই দেখা ধৰি পৰা নাই মোক এতিয়া সন্ধিয়া হ'ল সেইকাৰণে মানে অকমান মুখখন ধোঁৱা দিছে আজি আসলে ভিডিওটো দিনটো এনেকৈ গ'ল আৰু ভিডিওটো মই এতিয়া বনাবলৈ সময় পাইছো দিনটো মানে হলো আজি আৰু এটো দেখিছে এখিত এটা সৰু চাৰ্জাৰ লাইট আছে এই চাৰ্জাৰ লাইটটো মই অন কৰি লন হলে মোক আপোনালোকে ধৰিবই নোৱাৰিব মুখখন সেইকাৰণে এটো অন কৰি লৈছো দেখিলে অন কৰিলো আৰু এতিয়া মই ভিডিওটো ভিডিওটো আসলে আজি বনোৱা এটা বিশেষ কাৰণ আপোনালোক মই দুটামান বস্তু দেখাবৰ কাৰণে ভিডিওটো বনালো আসলে ভিডিওটো মই এটো কাৰণে বনাইছো মানে মোক এটা একচন কেমেৰাৰ বিশেষ প্ৰয়োজন হৈ আছে একচন কেমেৰা লম বুলি ভাবি আছিলো ওচৰতে মোৰ লগৰ আছে সমীৰণ হে তালে মই ফোন কৰিছিলো হি ফোনটো ৰিসিভ কৰিলে আৰু মানে উলাই হতে অকমান দেৰি হৈ গ'ল এতিয়া আন্ধাৰ হৈ গ'ল আপোনালোকে দেখিছে সেইকাৰণে মানে সেই কেমেৰাটোত মানে এতিয়া ভিডিওটো মই ৰেকৰ্ডিং কৰি আপোনালোকক দেখাম বুলি ভাবিছিলো কিন্তু আন্ধাৰ হৈ যোৱাৰ কাৰণে প্ৰবলেম হৈ যাব এতিয়া দিগদাৰ হৈ যাব আন্ধাৰতে উঠিব ইমান ভালকে সেইকাৰণে মই গলগেহি মই কাইলে কৈছো যে কাইলে ৰাতিপুৱা আহিবা আৰু কাইলে ৰাতিপুৱা মই তোমাৰ কেমেৰাটোৰ দুটামান ভিডিও ৰেকৰ্ড কৰি মই আপলোড কৰি চাম ইউটিউবত আপোনাক দেখাম মানে কেনেকুৱা ধৰণৰ হয় আপোনালোকে মোক জনাব কেনেকুৱা ধৰণৰ হয় কেমেৰাটো ললে হেতু কেমেৰাটো বিশেষকৈ তাৰ কেমেৰাটো মানে প্লে ব্লগ নয়েজ প্লে ব্লগ বুলি এটা কেমেৰা আছে সেই কেমেৰাটো 6000 নে কিমান লৈছিলে মানে আপোনাৰ হিমান সস্তাত বিশেষকৈ মানে কম দামত আপুনি এটা কেমেৰা পোৱাটো বৰ দিগদাৰ বিশেষকৈ এটা একচন কেমেৰা মানে বিশেষকৈ মই মটো ব্লগিং কৰিম কাৰণে মটো ব্লগ কৰিবৰ কাৰণে মোৰ বিশেষ মানে প্ৰয়োজন হৈ আছে বৰ্তমান আৰু মটো ব্লগ কৰিবৰ কাৰণে ধৰি লওক আপুনি হাতত মোবাইলটো লৈ বা গৈ ভিডিও কৰাটো একদম অসম্ভৱ বিশেষকৈ বাইকত গৈ থাকিলে অকলে গৈ থাকো মানে তেনেকৈ বহুত প্ৰবলেম হৈ যায় আৰু বাইকত আপোনাৰ যদি মোবাইলটো লৈ যদি ভিডিও কৰে আপোনাৰ মোবাইলটো খুব কপে আৰু ষ্টেবল নহয় ভিডিও বিলাক আপোনালোকে গম পায় জাইৰো নাথাকে মোবাইলত কিন্তু কেমেৰাবিলাকত জাইৰো থাকে ধৰি লওক এতিয়া মই মোবাইলটো লৈ আছো ঠিক আছে এনেকৈ কপাই দিছো যাওক এনেকৈ কপাই দিছো তেতিয়া মানে মোবাইলটোত আপোনাৰ গোটেই চেহাৰাটো কপি গৈছে এনেকৈ কোডে কিন্তু এই একচন কেমেৰাবিলাকত মানে ধৰি লওক যদি এনেকৈ মোবাইলটো কপাই দিয়া যায় মানে একদম স্মুথ হয় জাইৰো অন থাকে আৰু বহুত ভিডিওবিলাক ষ্টেবল হয় তেতিয়া মানে আপোনাৰ নাম ধুনিয়াকৈ স্মুথলি আপোনাৰ বস্তুটো কপিলেও মানে ইমানটা আপোনাৰ ধুনিয়াকৈ স্মুথলি আপোনাৰ কৰে বস্তু তেতিয়া মানে বস্তুটো আপুনি ধৰিব পাৰে এতিয়া মই যদি কপাই দিও তেতিয়া আপুনি মুখখন মোৰ ধৰিব নোৱাৰিব মোবাইলত এইবিলাক ইমান সুবিধা নাথাকে থাকে দামী মোবাইলত বেলেগ কথা বা বাজেট এতিয়া মই এটা GoPro এটা লোৱা কথা চিন্তা কৰিব নোৱাৰো কাৰণ GoPro এটা বহুত বাজেটত নাথাকে মানে বিশেষকৈ মোৰ বাজেটত নাই এতিয়া আপোনাৰ GoPro এটা 40-50 টকা ল'ব হস্তিয়াও আছে কিন্তু GoPro যেটো লেটেষ্ট ভাৰ্সনটো হেতুত আপোনাৰ 40-50 টকা ল'ব হস্তিয়া আছে ধৰি লওক 20-30 টকা হেবিলাকটো বাজেটত নাই বিশেষকৈ মুকে আৰু মানে বিশেষকৈ মই নতুন ইউটিউবাৰ হিচাপে মই বিগিনাৰ হিচাপে মইতো এতিয়া ইমান দামীটা ল'ব নোৱাৰো কাৰণ সেই কাৰণে মই মানে বহুত প্ৰবলেম হৈ যায় আৰু মই সেইকাৰণে তাক ফোন কৰিলো আৰু তাক ফোন কৰি ক'লো যে তোমাৰ দেখাবচোন তোমাৰ কেমেৰাটো কেনেকুৱা হয় মই চাই লম ইমান বেয়া নহয় কেমেৰাটো ভাল কেমেৰা এটো প্লে নয়েজ প্লে এডিশন নে কিবা নয়েজ প্লে ব্লগ এডিশন হেনেকুৱা কিবা এটা আছে তাৰ কেমেৰাটো ভাল মই কাইলে আপোনালোকক মই তাৰ কেমেৰাটোৰ দুটামান ৰেকৰ্ডিং কৰি আপোনালোকক মই দেখাম কেনেকুৱা হয় আৰু কাইলে কাৰণে ৰৈ থাকো আৰু এতিয়া যেহেতু গ'ল গেটে আন্ধাৰ হ'ল আপোনালোকে দেখিছে মোৰ মুখখন এই লগাই থোৱাৰ কাৰণে অকমান পোহৰ পাইছে কিন্তু ইনে বাহিৰত আপোনালোকৰ আন্ধাৰ মানে সন্ধিয়া হ'ল বৰ্তমান দেখিছে সন্ধিয়া হ'ল আৰু মুখখন আপোনালোকে ধোঁৱা কৰা উঠিব ঠিক আছে মই কাইলে কাৰণে ওয়েট কৰো আৰু কাইলে কাৰণে আপোনালোকেও ওয়েট কৰিব নালাগে মই ভিডিওটো আপোনালোকক জয়েন কৰি দিম ভিডিওটো হেল্ল' ফ্ৰেণ্ডছ আকৌ আহি গলো আজি কালিতো দেখিলে আৰু কালি আন্ধাৰ হৈ গ'ল ভিডিওটো বনাব নোৱাৰিলোগে হিউ আহিছিলে বাৰু আন্ধাৰ হৈ যোৱাৰ কাৰণে ভিডিওটো নবনালো আৰু আকৌ আজি এতিয়া তালে ফোন কৰিছিলো হি মাতিছে কিবা অসুবিধা হোৱাৰ কাৰণে ঘৰৰ পৰা ওলাই আহিব পৰা নাই সেইকাৰণে ময়ে যাওঁ ভিডিওটো মানে দেখাই দিম ভালকে আপোনালোকক কেমেৰাটো ভালকে এক্সটাৰ্নেল মাইক লগাই আৰু বাইকত গৈ অলপ দেখাই দিম হেলমেটত লগাই মানে কেমেৰাটো ঠিক আছে তাৰ ওচৰলৈ গৈ লওঁ তাৰ পাছত আপোনালোকক দেখাই আছো বলক সমীৰনৰ ঘৰ পালোহি মানে হি কিবা অসুবিধা হোৱাৰ কাৰণে ওলাই আহিব নোৱাৰিলে আৰু তাৰ বস্তুকেইটা লৈ আহিলো মই আপোনালোকক দেখাই দিছো বস্তুকেইটা এই দেখিছে নহয় এইটো আপোনাৰ কেমেৰাটো এইটোৱে নয়েজ প্লে ব্লগ এডিশন বুলি আছে এইটো
আৰু মাইকডাল এডাল আপোনাৰ, আৰু হেলমেটটোত মই লগাই আপোনাক ভিডিঅ'টো বনাই দেখাই দিম বাৰু এবাৰ। এতিয়া আপোনাৰ মাইকটো মানে কেমেৰাৰ পৰা টেষ্ট কৰি চাই লওঁ, মাইকটো লগাই পেলাই নি। কেমেৰাটোত মাইক লগাই ফিট কৰি ল'লোঁ। এইবাৰ অন কৰোঁ, খোল যা চিম চিম, এইটো অন হৈ গ'ল। এইবাৰ আপোনাৰ কেমেৰাত আহি যাওঁ, তেতিয়াহ'লে এইটো অন হৈ গ'ল। এবাৰ কেমেৰাত আহি যাওঁ। কেমেৰাটো কেনেকুৱা আহিছে ক'ব, আৰু মই আপোনালোকক এনেকৈ অকণমান দেখাই দিছোঁ ঘূৰাই পকাই কেনেকুৱা আহে। আৰু মেইনলি মই এইটো কেমেৰাই ল'ম বুলি ভাবিছোঁ, মানে এজন বিগিনাৰ ইউটিউবাৰ হিচাপে এইটোৱে ল'ম, কাৰণ মোৰ এটা GoPro ল'বলৈ ইমান বাজেটত নাই। মই কালি কৈছোঁ কথাখিনি। এতিয়া কেনেকুৱা আহিছে আপোনালোকে ক'ব। মাইকটো লগাই লৈছোঁতো, মানে মাইকৰ সৈতে কেনেকুৱা আহিছে ক'ব মাতটো। আৰু মই এইবাৰ হেলমেটত মানে এইটো কেমেৰাটো লগাই বাইকত আপোনাৰ সৰুকৈ এটা ব্লগ বনাই দেখাই দিছোঁ। আহক এইটো লগাই লওঁ। ঠিক আছে, ভিডিঅ'টো এইবাৰ বাইকত বনাইছোঁ, কেনেকুৱা হয় আপোনালোকে ক'ব। মাইকটো ইউজ কৰিছোঁ, মাইকটো মানে একেবাৰে মুখৰ আগত আছে, সেইকাৰণে মাইকটো অকণমান ছাইডত দিলে ভাল হয়। একেবাৰে মুখৰ আগত আছে, কেনেকুৱা মাতটো মানে কেনেকুৱা আহিছে আপোনালোকে ক'ব। আৰু এটা মেইন কথা, এই বাইকৰ মিটাৰটো দেখিছে নহয়, এই মিটাৰটো মানে অলপ বেয়া হৈ গ'ল। মানে কি, এইটো মই এবাৰ গাড়ীখন ধোওঁতে মানে পানীটো ইয়াত সোমাই গ'ল। তেতিয়াৰ পৰাই মই বাইকখন ধোৱাৰ পাছৰ পৰাই মিটাৰটো মানে বেয়া হৈ গ'ল। আৰু এইডোখৰ পথাৰৰ মানে দুইফালে পথাৰ আছে, দেখিছে। আহি মানে এইডোখৰ মজা লাগে আহি। কেতিয়াবা ৰাতিপুৱা আমি এইপিনে ওলাই আহোঁ, ভাল লাগে আহি। এই ওচৰতে দেওনামঘৰ পালোহিয়ে। আপোনালোকে গম পায় দেওনামঘৰৰ কথা, মানে নামঘৰ এভাগ আমাৰ তিতাবৰ এৰিয়াত পৰে, যোৰহাট ডিষ্ট্ৰিক্ট। মই বেছি দূৰ নাযাওঁ আৰু এইখিনিৰ পৰাই ঘূৰি দিওঁ। এয়া দেওনামঘৰ এইটো তোৰণ আছিলে, এইফালে সোমাই ভিডিঅ'টো বনাই আহি পাই গ'লোহি। আৰু আজি ভিডিঅ'টো ইমানতে আদায় কৰিব লাগিব। আপোনালোকে খালি ভিডিঅ'টো কেনেকুৱা আহিছে, কোৱালিটি কেনেকুৱা আহিছে আপোনালোকে মোক কমেণ্টত কওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।